ফাইনেলি গাইজ সেলফ হেল্প গ্ৰুপত 10,000 টকা পোৱাৰ আজি নতুন এটা আপডেট আহি গ'ল। যিসকলে সেলফ হেল্প গ্ৰুপৰ 10,000 টকা পোৱাৰ ফৰ্মটো জমা কৰিছে সেইসকলৰ নাম কিন্তু ভেৰিফাই হৈ গ'ল। সেইসকলে কিন্তু 10,000 টকাটো ফাইনেলি অতি সোনকালে লাভ কৰিব। যিসকলে লাভ কৰিব এটা কিন্তু সেলফ হেল্প গ্ৰুপৰ নতুন লিষ্ট আহি গৈছে। যদি আপোনালোকৰ লিষ্টত নাম আহিছে আৰু আপোনাৰ নামটো একচেপ্ট হৈ আছে তেনেহ'লে কিন্তু ফাইনেলি আপোনালোকে সেলফ হেল্প গ্ৰুপত 10,000 টকাটো লাভ কৰিব। প্ৰতিটো পঞ্চায়তে কিন্তু বহুতে মানুহে আবেদন কৰিছিল, কিন্তু বেছিভাগ নাম কিন্তু ভেৰিফিকেশ্যন হোৱা নাই। প্ৰতিটো পঞ্চায়ত বা প্ৰতিটো গাঁৱে কিন্তু 10টা 12টাকৈ নাম ভেৰিফাই হৈছে। আপোনাৰ গাঁৱত কিন্তু যদি এপ্লাই কৰিছে 100জন, তাৰ ভিতৰত কিন্তু 10জনে 10,000 টকাটো লাভ কৰিব, 90জনে কিন্তু 10,000 টকাটো লাভ নকৰিব। সেইকাৰণে আপোনালোকে যদি সেলফ হেল্প গ্ৰুপত 10,000 টকা পোৱাৰ ফৰ্মটো জমা কৰিছে তেনেহ'লে কিন্তু এতিয়া আপোনালোকে লিষ্টটো চাব লাগিব যে আপোনালোকৰ নামটো একচেপ্ট হৈছে নে হোৱা নাই, বা আপোনালোকে 10,000 টকাটো লাভ কৰিব নে নকৰে। যিহেতু প্ৰতিটো গাঁৱে 5টাৰ পৰা 7টা বা 10টা বা 12টা নাম ভেৰিফাই হৈ হৈছে, সেইকাৰণে কিন্তু সকলোৱে 10,000 টকাটো লাভ নকৰিব। বহুত কিন্তু বাছনি কৰাৰ পিছত যিটো আপোনাৰ CRP আছে বা যিটো আপোনাৰ সেলফ হেল্প গ্ৰুপৰ হেড আছে সেইজনে কিন্তু যিজন মানুহৰ লিষ্ট দিছিল সেইজনে দিব লাগিব 10,000 টকাটো। সেইজনৰ নাম কিন্তু ভেৰিফিকেশ্যন হৈ আহিছে বা সেইজনে কিন্তু 10,000 টকাটো লাভ কৰিব। যদি কিন্তু এপ্লাই কৰিছে 3 লাখ, তাৰপিছত হৈছে কিন্তু 30,000। সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট লিষ্টটো চাব লাগিব যে আপোনাৰ নামটো একচেপ্ট হৈছে নে হোৱা নাই, বা আপোনালোকে 10,000 টকাটো পাব নে নাপায়। যিহেতু 10,000 টকা পোৱাৰ লিষ্টটো আহি গৈছে, যিহেতু জুন মাহত সকলোৰে একাউণ্টত 10,000কৈ সোমাই যাব। সেইকাৰণে এতিয়া আপোনালোকে লিষ্টটো চাব লাগিব যে আপোনাৰ নামটো লিষ্টত আহিছে নে অহা নাই। কেনেকৈ আপোনালোকে লিষ্টটো চেক কৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যিটো আপোনাৰ সেলফ হেল্প গ্ৰুপৰ হেড আছে তাত গ'লে কিন্তু আপোনালোকে লিষ্টটো পাই যাব। সেইটো লিষ্ট কিন্তু আপোনালোকে অনলাইনত নাপাব। যদি আপোনালোকে সেলফ হেল্প গ্ৰুপত 10,000 টকা পোৱাৰ লিষ্টটো চেক কৰিব বিচাৰে তেনেহ'লে কিন্তু আপোনালোকে আপোনাৰ ব্লক অথবা যিটো আপোনাৰ সেলফ হেল্প গ্ৰুপৰ হেড অফিচাৰ আছে CRP, তাত গ'লে কিন্তু আপোনালোকে লিষ্টটো চেক কৰিব পাৰিব। যে আপোনাৰ লিষ্টটো চেক কৰি চাব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি নাহে তেনেহ'লে কিন্তু আপোনালোকে লাভ নকৰিব। আৰু যদি আপোনালোকৰ নামটো লিষ্টত আহিছে তেনেহ'লে কিন্তু আপোনালোকে জুন মাহৰ ভিতৰতে 10,000 টকাটো লাভ কৰিব। এতিয়া যিসকলে সেলফ হেল্প গ্ৰুপত 10,000 টকা পোৱাৰ ফৰ্মটো জমা কৰিছে সেইসকলে আজিয়ে 10,000 টকা পোৱাৰ লিষ্টটো চাই লওক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই, বা আপোনালোকে 10,000 টকাটো লাভ কৰিব নে নকৰে। আজি আপোনালোকে লিষ্টটো চেক কৰক।